ইয়াৰ বিষয়ে আমি এইটো অঞ্চলৰ যিটো চেঙাজান অঞ্চলটো এটা বৃহৎ অঞ্চল বিভিন্ন জনগোষ্ঠীৰে ভৰপূৰিত এখন মনোমোহা গাঁও। এইখনত আমি এই চেঙাজান ট্ৰফি বুলি আমি ফুটবলটো আমি খেলুৱাইছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যেনে মিচিং, বড়ো, অসমীয়া, বঙালী তেনেকৈ বিভিন্ন জনগোষ্ঠীৰ যিটো সংগঠনসমূহ আমাৰ TMPK আছে, বড়োৰ আছু আৰু ইয়াত বিশেষকৈ গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ, কৃষক মুক্তি, ভোজপুৰী ফেডাৰেশ্যন তেনেধৰণৰ আমাৰ যিকেইটা আমাৰ ইয়াৰ খিলঞ্জীয়া জনগোষ্ঠীৰ যিটো সংগঠন, এই সংগঠনৰ উদ্যোগত আমাৰ এই চেঙাজান মাজৰবাৰী অঞ্চলৰ সমূহ ৰাইজৰ সহযোগত আমি এই খেলটো এইকাৰণেই খেলাইছোঁ যে ইয়াত থকা আমাৰ কণ যিটো উদয়মান শিশু, যুৱক যুৱতী, ল'ৰা ছোৱালী, যিটো ভৱিষ্যত প্ৰজন্ম, তেখেতসকলৰ যিটো ভৱিষ্যত পথ সুগম কৰিব লাগে, খেলৰ প্ৰতি যিটো ডাউতি ৰাখিবৰ কাৰণে যে খেল যে এনেকুৱা বস্তু পৃথিৱীত ভূপেন হাজৰিকাই যে গাইছিলে, এই পৃথিৱী এখন ক্ৰীড়াংগনা, ঠিক তেনেধৰণৰ যে এই ক্ৰীড়াংগনাৰ পৰা যে মানৱ সম্পদ হ'ব পাৰিছে, মানুহ এজনে মানৱ সম্পদ হ'ব পাৰিছে, এইটো যাতে গঢ় লয় আমাৰ এইটো অঞ্চলৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে যাতে তেওঁলোকে এইটো পথ তেওঁলোকে লয়। গতিকে আমি এই সৰু কণ ল'ৰা ছোৱালীসকলৰ আদৰ্শ যাতে আমাৰ যিসকল খেলুৱৈয়ে পাৰদৰ্শিতা দেখুৱাই সুনাম অৰ্জন কৰিব পাৰিছে, তেখেতসকলৰ কাৰণেই আমি এই খেলটো খেলিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ খেলুৱৈসকলে যোগদান কৰিছে। প্ৰায় আমাৰ 32খন টীমে আমাৰ যোগদান কৰিছে। তেখেতসকলে যোৱাকালিৰ পৰা খেল প্ৰদৰ্শন কৰিছে। যোৱাকালি আমাৰ 4টা টীমে 2টা খেল অনুষ্ঠিত কৰিছে। আজি 2টা টীমে এখন খেল অনুষ্ঠিত কৰিছে। গতিকে আমি যোৱাকালিৰ পৰা যিটো অনুভৱ কৰিছোঁ, এই ফুটবল খেলটো ৰাইজে পূৰা উৎসাহ উদ্দীপনাৰে সহযোগিতা কৰিছে আৰু আমাক সহায় সহযোগিতা কৰিছে, দান বৰঙণিও দিছে ইয়াৰ অঞ্চলৰ ৰাইজে। আৰু বিশেষকৈ আমাৰ নাগৰিক সুৰক্ষা মঞ্চ তথা আমাৰ যিটো বড়ো অট'নমাছ কাউন্সিলৰ যিটো চিফ মিনেশ্বৰ বসুমতাৰীয়ে আমাৰ ইয়াত পৃষ্ঠপোষকতা কৰিছে, তেখেতৰ সহায় সহযোগিতা সম্পূৰ্ণ আছে। আমাৰ এই চিমেণ্টমুখ গাঁও পঞ্চায়ত, এইখন চিমেণ্টমুখ গাঁও পঞ্চায়তৰ এলেকাত পৰে। চিমেণ্টমুখ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ আৰু গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাসকলৰ ইয়াত পূৰ্ণ সহযোগিতা আছে। গতিকে তেখেতসকলৰ সহযোগিতাত আমি এই খেলটো আমি অনুষ্ঠিত কৰিব পাৰিছোঁ। আৰু ভৱিষ্যত আমাৰ এই খেলটো যাতে শুভ হয়, তাৰ বাবে আমি ভগৱানৰ ওচৰতো কামনা কৰি মোৰ ক'বলগীয়াটো ইমানতে কৈছোঁ। প্ৰাইজ মানিটো 15,000 আছে প্ৰথম প্ৰাইজ, দ্বিতীয় প্ৰাইজ হৈছে 12,000 টকা আৰু এখন ট্ৰফি আছে। সেইটো আমি বিজয়ীসকলক প্ৰদান কৰিম ফাইনেল খেলৰ দিনা।